হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। মাছকেইপিচ প্ৰথমে হাফ ফ্ৰাই কৰি লৈছোঁ। মাছ ফ্ৰাই কৰা তেলখিনিতে পিঁয়াজ দি দিছোঁ। ইয়াৰ লগতে আলুখিনি অলপ হাফ ফ্ৰাই কৰি ল'ম। তাৰপিছত নহৰু দি দিছোঁ। ইয়াত নহৰু দি হালধি নিমখ সোৱাদ অনুসৰি দিছোঁ। তাৰপাছত অলপ লৰাই ভাজি আছোঁ। ভিডিঅ'ত দেখুওৱা ধৰণে ভাজি আছোঁ। তাৰপাছত বইল কৰি থোৱা কচুখিনি দি দিছোঁ। দি পিনি এনেদৰে লৰাই দিছোঁ। ভাজি আছোঁ অলপ টাইম এনেদৰে, আৰু ইয়াত নেমু চেপি দিছোঁ। তাৰপিছত হাফ ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি দিছোঁ। পানী অলপ দি দিছোঁ, জোখ অনুসৰি পানী দিছোঁ আৰু বেছিকৈ দিয়া নাই। তাৰপিছত ইয়াত জালুক দি দিছোঁ। অলপ ঢাকনি মাৰি দিছোঁ অলপ সময়ৰ বাবে। তাৰপাছত এয়া আমাৰ